বন্ধুসকল গা চা ধুই ল'লোঁ এতিয়া যাবলৈ ওলাইছোঁ মই ক'ৰবালৈ ক'ত যাম কেনেকৈ যাম চাই থাকিব মোৰ চেনেলটো ঝলক চাও কিন্তু तार আগতে এটা কথা ক'বলৈ বিচাৰিছোঁ जो भी मेरे हिंदी सब्सक्राइबर है उनके लिए ये ब्लॉग मैं आसामीज में बनाने जा रहा हूँ तो प्लीज़ देखिए पूरा देखिए समझ में आए या ना आए हमारे कल्चर को देखिए थैंक यू বলক 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 আমি একেলগে ভিডিঅ'টো যাবলৈ ওলাইছোঁ তিনিটা চিৰি পাৰ হ'লোঁ এয়া চেণ্ডেলযোৰ পিন্ধি লওঁ চলক যাওঁ আজি মই আছোঁ মোৰ ঘৰৰ কাষতে এটা বস্তু বনোৱা হৈছে য'ত বহু মানুহে আহি আছে ভিৰ কৰিছে ইয়াত এই বস্তুটো চাবলৈ বহুত মিডিয়া আহিছে কিন্তু কি বস্তুটো আহক দেখুৱাম 1 2 হেপী ভোগালী বিহু আৰু এয়া বনোৱা হৈছে এইবাৰ আমাৰ গাঁৱত এয়া মই প্ৰথমতে লৈ যাবলৈ বিচাৰিছোঁ আপোনালোকক এটা কুৱাৰ ওচৰলৈ এইটো চাওক কুৱা হ'ব পানী চানী নাই থুটি এখন আছে আৰু ওপৰত এইটো বাল্টি এটা আছে বাল্টি আৰু এইখন বনোৱা হৈছে এখন গৰু গাড়ী সম্পূৰ্ণ কৃষকৰ যিটো ঘৰৰ তাক কৃষক এজনৰ ঘৰ যেনেকুৱা সেইটো দেখুওৱা হৈছে ইয়াতখিনিটো কিয় ল'লে আমি সুধিম দাদা আছে আমাৰ লগত বহুতো তেওঁলোকক সুধিম এইটো গৰু বনোৱা হৈছে মাৰণা মাৰি আছে এজন মানুহে কি গৰু বনাইছে বঢ়িয়া ইয়াতে শেষ হৈ যোৱা নাই আপোনালোকে ৰখক এয়া চাওক এয়া এগৰাকী তিৰোতাই একদম অৰিজিনেলৰ দৰে হৈছে তিৰোতাগৰাকী এনেকৈ ঢেঁকীশালত ঢেঁকী কৰি আছে আপোনালোকৰ যিবিলাক সৰু সৰু কণ কণ ল'ৰা ছোৱালী আছে যিবিলাকে এই ভিডিঅ'টো চাই আছে তেওঁলোকক লৈ আহক আহি ইয়ালৈ দেখুৱাওক নলবাৰী ঢেকীয়াবাৰী বুলি কোৱা হয় নলবাৰী ঢেকীয়াবাৰী মই এড্ৰেছটো দি দিছোঁ কৈঠালকুছি ডিছক্ৰিপশ্যনত মই দি দিম তাত আপোনালোকে আহক বা মোৰ লগত যোগাযোগো কৰিব পাৰে আহক এবাৰ সৰু ল'ৰা ছোৱালীক লৈ আৰু চাই যাওক আপোনাৰ ঘৰৰ ওচৰতে এইটো জাপি নলবাৰীৰ বিখ্যাত জাপিৰ বাবে বনোৱা হৈছে আৰু এইখন নাঙল বনোৱা হৈছে নাঙল এনেকৈ সম্পূৰ্ণ নৰাৰে বনোৱা হৈছে ৰান্ধনি দেখিছে ৰান্ধনি ভাত ৰান্ধি আছে জুইতে তপতাও মনৰ যত বাসনা তই যদি নুবুজ বিফল হ'ব কামনা আধৰুৱা ভোগত এনে আইটেম কি আছে এইটো এতিয়া পনীৰ আছে দালি আছে তৰকাৰী আছে ভাজি আছে আৰু বাইদেউ লাজ কৰিছে আইটেম কি আছে এইটো আইটেম আছে খিচাৰি বনাব এতিয়া বৰ্তমান আৰু গাজৰ বিন ভাজি আৰু চাটনি হ'ব আৰু পিঁয়াজ একটুকুৰ কাঁচাকে খোৱা যাব বহুত তামোল পানো আছে তাৰ লগত চাহ জলপানো আছে চাহো অলপ অলপ খোৱা যাব তাৰমানে আপুনি কিবা ক'ব নেকি বাইদেউ পশুধন বুলি ক'ব পাৰোঁ আমি এনেকৈ এটা হেৰি বনাই থৈ দিছে এটা এই হেৰি এই খেৰ আৰু এইটো এটা আলি কৰি থৈ দিছে যাতে পশুধন যিটো সেইটো গৰুটো গৰুকেইটা খাব পৰাকৈ থালিটো আছে তাত
আৰু কি বনাইছে এইবাৰ কি পামত থকা মানুহৰ ঘৰ বনাইছোঁ আৰু কি বনাইছে নাই আজিতো ঢেঁকী মানুহে নেদেখে তাৰ বাবে আমি ঢেঁকী বনাইছোঁ উখল মাখল আজি উজনি নামনি উখল মাখল আজি উজনি নামনি উখল মাখল আজি উজনি নামনি নমস্কাৰ প্ৰথমে মই ৰঙাত ভোগালী আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি সোমবাৰতে এইবাৰো আমি ভেলাঘৰত ইয়াতে পাম ঘৰত নিৰ্মাণ কৰি উলিয়াইছোঁ কি বনাইছে পাম ঘৰত আমাৰ কুঁৱা আছে আৰু দেহাল বলত পূৰ্বে মৰণা মাৰি আছে চোতালত লগতে গোহালি ঘৰ মানুহ থকা ঘৰ আপোনালোকে এইটো কিয় ভাবি ল'লে এইটো বস্তু কিয় বাছি ল'লে আমি তাৰমানে প্ৰতি বছৰে নতুন নতুন বস্তু ভাবি লৈছোঁ যিবিলাক বস্তু তাৰমানে এতিয়া ঠিক ল'ৰা ছোৱালীবিলাকে বৰ্তমানৰ দেখা নোপোৱাৰ নিচিনা হৈছে যে পাম ঘৰ কি নাজানে বা খেতি কৰা মানুহৰ ঘৰত কি বস্তু থাকে এইবিলাক যাই দেখাই নাপায় নিউজ চেনেল আহিছেনে নিউজ চেনেল বহুত আহিছে নিউজ লাইভ ইউআৰ পৰা নিউজ 18 এইবিলাক গোটেইখিনি আছে আমাৰ এই ক্ষেত্ৰত একদম বিশেষভাৱে ভূমিকা গ্ৰহণ কৰি আহিছে আমাৰ মিণ্টু ৰাজবংশী আমি খাই মেলি এইজন হৈছে সেইজন যিজনৰ কাৰণে এই সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো বনোৱা হৈছে এইজনেই বনাইছে কি ক'ব মানে আপুনি কিয় এইটো ভাবি ল'লে ভাবি ল'লোঁ আৰু গাঁৱৰ ল'ৰাবিলাকৰ কাৰণে অলপ উঠি অহা প্ৰজন্মৰ কাৰণে অলপ দেখুৱাব বিচাৰিছোঁ আচ্ছা আমি তেখেতৰ ভাষ্য ল'বলৈ চেষ্টা কৰি আছোঁ তেখেত বৰ্তমান ব্যস্ত হৈ আছে অলপ দেৰিকৈ হ'ব ভাৰ্গৱ শৰ্মা আছে আমাৰ কি হ'ব এতিয়া আমি এই দাদাজনৰ লগত এই যে আমাৰ আগতে বক্তব্য দিছিল তেওঁৰ লগত অলপ চাবলৈ যাম আপুনি কেনেকুৱা হৈছে আয়তীসকলক দেখুৱাই দিয়ক আয়তীসকলে এইদৰে ইয়াত খানাৰ আয়োজন কৰিছে কেইজনমান মানুহে কাম কৰিছে মোটামুটি আমি 10-12জন ল'ৰাই ৰাতি দিনত আপোনালোকৰ সময় নাপায় নেকি দিনত অলপ সময় কম পাওঁ আমি ৰাতি বিশেষকৈ বেছি কষ্ট কৰোঁ ইয়াত আমি এতিয়া দেখুৱাম তোমাৰ তিৰোতা এগৰাকী বনোৱা হৈছে ন তিৰোতাগৰাকী বনোৱা হৈছে সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে তিৰোতাগৰাকী ঢেঁকী দি আছে গুড়া খুন্দি আছে বাঁহ আৰু কি ব্যৱহাৰ কৰিছে বাঁহ নাৰ ইয়াত বেলেগ বস্তু নাই বাঁহ নাৰ আমি পুৱা ৰাতি খাবলৈ লৈছোঁ পুৱা যিটো আমি দেখিছে কাৰেণ্টৰ অসুবিধা আপোনালোকে পাইছে নেকি মানে কি অসুবিধা পাইছে এইটো অসুবিধা পাইছোঁ অলপ কাৰেণ্টৰ ৰাতি অলপ অসুবিধা পাইছোঁ আৰু তাৰোপৰি টকাৰ ক্ষেত্ৰত বা কিবা এনেকুৱা অসুবিধা পাইছে নেকি আৰ্থিকভাৱে আৰ্থিক অলপ অসুবিধা হয় আৰু তথাপি আমাৰ এই ল'ৰাবিলাকৰ পৰা টকা উঠা খানা আজি এতিয়া খানাটো আমাৰ পইচা উঠাই এনেকৈ আয়োজন কৰা হৈছে আমাৰ ৰাতি অলপ লাইনৰ অসুবিধাটো হয় দিনততো কথা নাই আৰু মানে প্ৰথম 10টা স্থান এবাৰ পোৱা বুলি শুনিছোঁ এবাৰ নে দুবাৰ পাইছে আপোনালোকে কিহত পাইছে কেনেকুৱা বস্তু বনাইছে আমি ইয়াৰ আগতে এবাৰ পালোঁ কেংগাৰু তাৰপিছত ঘৰিয়াল মাছ তাৰপিছত ঢোল পেঁপা এইবিলাক আমি নিৰ্মাণ কৰিছিলোঁ পথটো নপৰে আৰু মানে আগতে ঘৰিয়াল বনাইছে ন ঘৰিয়াল বনাইছোঁ আৰু মাছ আৰু কি বনাইছে আৰু ঢোল পেঁপা তাৰপিছত কেংগাৰু সাপ বনালোঁ পঞ্চমুখী সাপ ইয়াত হাজিৰা লগা নোহোৱা নাই ন কোনো নাই হাজিৰা লগা হোৱা নাই আমাৰ গাঁৱৰ ল'ৰাবিলাকে লগ লাগি যিখিনি কৰিছে গোটেই ৰাইজে লগ লাগি আৰু খানা হৈছে খানা বৰ্তমানতো এতিয়াও চলি আছে খানা এটা আৰু চলি আছে ৰাতি খানা হয়নে ৰাতি সদায় খানা মাছ মাংস কেতিয়াবা পনীৰো খানা হয় কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰাৰ কাৰণে ন' প্লাষ্টিক বুলি তেওঁলোকে সিদ্ধান্ত লৈছে সম্পূৰ্ণ খেৰেৰে নিৰ্মাণ কৰা হৈছে ক'ৰ পৰা আহিছা ইয়াতখন নেকি কেনে লাগিছে কি বনাইছে আৰু আপুনি মনি তুমি ক'বা নেকি
কোৱা তুমি আনি ফটো নাপানি না কিবা কবা জোৰ নালাগে পৰি যাব কিবা কবা কেনে ঢেকীয়াবাৰী গাঁৱৰ এই ল'ৰাবিলাকে লগ হৈ পামঘৰ এঘৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে যেনে কুঁৱা নাঙল জলঙি গোহালি ঘৰ ঢেঁকীশাল পিঠা বনালে পিঠা বনাবা বস্তু এই গুড়া খুন্দি আছে নহয় এই গুড়াই দি পিঠা কৰি আপোনালোকক খাবলৈ মাতি আচ্ছা আচ্ছা কওক মুঠি খুন্দাহে বোৱাৰী ঐ ৰাম বিহুলৈ বেছি দিন নাই হে খেতি জুনজুনীয়া কহি জুনজুনীয়া আৰু জুনজুনীয়া বন্দিহে মিঠা চাবোন খানা আহিল খানা আচ্ছা মই এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াক সৰু ল'ৰা ছোৱালী যিবিলাক টাউনত বিশেষ কৰে লৈ আহক কাৰণ এইবিলাক বস্তু যে দেখা পাব ল'ৰা ছোৱালীবিলাকে তেতিয়া হয়তো তেওঁলোকে এটা মানে অভিজ্ঞতা এটা হ'ব আপোনালোকে দেখুৱাওক সৰু ল'ৰা ছোৱালীক বহুতে আহিছে কিন্তু কেইজন মানে অহা নাই তেওঁলোকে বিচাৰোঁ যে আহক চাই যাওক আমাৰ এই ভেলাঘৰ মেজিক ভেলাঘৰ এইটো নিৰ্মাণ কৰা হোৱা নাই অসমবাসীক লগতে আমাৰ ওচৰ পাজৰ সকলোকে ৰাইজকে মই ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ ইয়াত আমাৰ এইবাৰ গাঁৱৰ পৰিৱেশটো সম্পূৰ্ণৰূপে দেখিবলৈ চেষ্টা কৰা হৈছে মৰণা মৰা মানুহ এজনৰ সৈতে আমি দুটা গৰু বনোৱা হৈছে আৰু ইপিনে এটা তিৰোতা এজনীয়ে ঢেঁকীশালত ঢেঁকী কৰি আছে সম্পূৰ্ণ গাঁৱৰ পৰিৱেশটো দেখিবলৈ চেষ্টা কৰা হৈছে আৰু লগতে ইয়াত আমি নাঙল আৰু যিখিনি জাপি এইখিনি যিবিলাক আমাৰ যুৱ প্ৰজন্মসকলক সৰু ল'ৰা ছোৱালীবিলাকে বহুতে দেখা নাই আজিকালি প্ৰায় বিলুপ্ত হৈ গৈছে এইবোৰ
বস্তু আজিকালি টাউনত দেখিবলৈ পোৱা নাযায়। সেইবোৰ বস্তু ইয়াত দেখুৱাবলৈ গাঁৱৰ সকলো ডেকাই আমাৰ চেষ্টা কৰিছে। ঢেকীয়াবাৰী গাঁৱৰ মিণ্টু ৰাজবংশীয়ে ইয়াত লগ হৈ পেলাই আমাৰ ডেকা চামসকলে এটা জুপুৰি ঘৰ আৰু গাঁৱৰ পৰিৱেশ আৰু এই মাৰণ মৰা হিচাপে এই ৰাইজক দেখুওৱাৰ কাৰণে শুভেচ্ছা প্ৰকাশ কৰিছে। কি দেখুৱাইছে? এইটো আমাৰ তাৰমানে পুৰণা যিটো আমাৰ খেতিয়কৰ হেৰি সেই বস্তুটো দেখুওৱা হৈছে তাৰমানে ইয়াতে, আৰু আপোনাৰ আমাৰ এই এটা মাৰণ মাৰা এইটো বস্তুটো দেখুওৱা গৈছে। এতিয়ালৈকে আমাৰ প্ৰায় 20-25 দিন লাগি গৈছে, আৰু লাগিব সময় লাগিব আৰু 1 মাহ মান মোটামুটি ধৰক গোটেই কামখিনি ক্লিয়াৰ হোৱাৰ লৈকে 1 মাহ লাগি যাব। প্ৰত্যেক বছৰে আপোনালোকে কিন্তু কিবা এটা বনাই, এটা আমাৰ ল'ৰাকেইটাই কিন্তু বহুত কষ্ট কৰি বনায়। প্ৰত্যেক বছৰে আজি আপোনাৰ ধৰক বেলেগ বেলেগ বস্তু বনাই থাকে সিহঁতে। এইবাৰ তাৰমানে ধৰক এই পামুৱে ঘৰ বেলেগৰ গাঁৱৰ পৰা বেলেগ গাঁৱৰ পৰা আহি এক জেগাত যেনেকে ধৰক থাকি পেলাই আপোনাৰ খেতি বাতি কৰে, সেই চিষ্টেমত বনাইছে বস্তুটো। প্ৰত্যেক বছৰে আপোনালোকে বনাই ভাল লাগে। আমাৰ এই হেৰাই যোৱা গাঁৱৰ স্মৃতিবিলাক নোহোৱা হৈ গৈছে এতিয়া খেতিত, সেইকাৰণে ল'ৰাবিলাকে লগে আমি এইটো বস্তু ৰাখি থওঁ। ফটো মাৰি খানা চলিব আজি ৰাতি, ৰাতিও চলিব। আজি 31 ডিচেম্বৰ, গতিকে আজি খানা খায়ে প্ৰায় খায়ে। পিঠা পনা পিঠা লাৰু বনাব লাগিব। পিঠা পনা বনোৱা নাই যদিও বনাবৰ বাবে ইতিমধ্যে সাজু কৰিব। মই এবাৰ দেখুৱাইছো, কুঁৱা এটা দেখুৱাবলৈ চেষ্টা কৰিছো। কুঁৱা বনাইছে, যিহেতু এটা গাঁৱৰ পৰিৱেশ, কুঁৱাত এইটো কুঁৱা আৰু কুঁৱাৰ পৰা পানী তুলিবলৈ ইয়াত দেখিবলৈ পাইছে। ইয়াত বাল্টি দেখুওৱা হৈছে, এইটো হ'ল বাল্টি, আৰু ইয়াৰ পৰা এইটো কুঁৱা সম্পূৰ্ণ নৰাৰে নিৰ্মাণ কৰা হৈছে, সুন্দৰভাৱে নিৰ্মাণ কৰিছে। ইতিমধ্যে কৈছে 20-25 দিন। শেষত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আহক আৰু চাই যাওক ভেলাঘৰ।